Assalamu alaikum and good afternoon everyone. Ibnur's World নতুনটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। মই আৰু মোৰ শাহুমাই ৰান্ধিছো আজি ফুলকবিৰে শাহুমাই ৰান্ধিব মাছ আৰু মই চিকেন কাৰী বনাম। তো আমি দুয়ো পাকঘৰত মিলি আমি ইজনীয়ে সিজনীক সহায় কৰি পাকঘৰৰ কাম কেনেকৈ শেষ কৰোঁ আহক চাই থাকক। এয়া আব্বাই বনালে শ'ল মাছ তিতা কেৰেলা দি। আব্বা যিহেতুকে চুগাৰৰ পেচেণ্ট হয় আৰু অলপ কাপোৰ ধুলো আজি যিহেতুকে ঠাণ্ডা দিন জানেই সোনকালে কাপোৰবোৰ নুশুকায় তো লুটিয়াই থাকিব লাগে, মাজে মাজে চাই থাকিব লাগে। এয়া পিঁয়াজ নহৰু আদা কেঁচা জলকীয়া সকলোবোৰ যোগাৰ কৰি ল'লোঁ আমি দুয়োগৰাকীয়ে মিলি ৰান্ধিবৰ কাৰণে। তাৰপাছতে এফালে মই তুলিম চিকেন আৰু মায়ে তুলিব মাছ। আমি দুইজনীয়ে পাকঘৰত ইজনীয়ে সিজনীৰ লগত নানান কথা পাতি মায়ে মাৰ বোৱাৰী দিনৰ কথাবোৰ কৈ আমি এনেকৈ ৰন্ধা বঢ়া কৰি বা পাকঘৰৰ কামখিনি কৰি শেষ কৰোঁ। তাৰ মাজতে আকৌ মোৰ শহুৰ আব্বা আহি থাকে আমাক মাজে মাজে দুইজনীকে এণ্টাৰটেইন কৰিবৰ কাৰণে, যাৰ কাৰণে আমাৰ মানে কিটচেনটোত আমাৰ তিনিজনৰ বিৰাট জমি থাকে আৰু আমাৰ মানে একদম বৰ হাঁহি ধেমালি কৰা এটা যদি ধুনীয়া জেগা সেইটোৱে হ'ল আমাৰ কিটচেনটো। তাৰপাছত লাহে লাহে এয়া মই চিকেন বনালোঁ, মায়ে কেৰাহী পাতি দিছে মাছ বনাবলৈ। মোৰ শাহুমাৰ হাতৰ ৰন্ধা সঁচাকৈ ইমান ডিলেচিয়াছ হয়, কেতিয়াবা আপোনালোকে খালে চাগে গম পাব। আৰু মই যথেষ্টখিনি ৰন্ধা মই মোৰ শাহুমাৰ পৰা শিকি লৈছোঁ। এই যে মানুহে যে কয় জানেনে আপোনালোকে যে শাকে ৰন্ধা মাছ খাবা শাহুৱে গৰকা বোৱাৰী চাবা, এইটো কিন্তু একদম সঁচা কথা। আগতে মই বুজি পোৱা নাছিলোঁ। মোৰ আইতা মানে মোৰ দাদীয়ে আগতে খুব কয় এইষাৰ কথা। তেতিয়া মানে মই কওঁ আৰু উপলুঙা কৰোঁ, থোৱা দাদী তুমি এইটো কি কথা কৈ থাকানো, বাদ দিয়া। তাৰপাছত কিন্তু বিয়াৰ পাছত এই কথাটোৰ মহত্ব সঁচাকৈ বুজি পাইছোঁ। একচুৱেলি যোন ছোৱালী হওক নিজৰ বিয়াৰ পাছত শহুৰ শাহুৰকৰ লগত থাকি শিকে, সেই বোৱাৰীগৰাকীক কিন্তু সহজতে এখন সমাজত হওক বা কোনো ঠাইতে হওক তেওঁ কোনো কথাত আপুনি হতাশ কৰাটো অসম্ভৱ, কাৰণ তেওঁ ইমান মেণ্টেলি ষ্ট্ৰং হৈ পৰে মানে মই আপোনালোকক বুজাব নোৱাৰোঁ। আচ্ছা যি কি নহওক, যিহেতুকে মই জইণ্ট ফেমিলিত থাকোঁ, আমাৰ ফেমিলিত মানুহ মানে 10জন, তো ইজনে আনজনক সকলো কামতে মানে পাৰে, যিমানখিনি পাৰে সিমানখিনি হেল্প কৰে আৰু বহুত ইজনে আনজনৰ লগত বণ্ডিং ভাল। আৰু মই ভাবোঁ যে মোৰ দৰে বেলেগ মহিলাসকলৰো তেওঁলোকৰ ফেমিলিৰ লগত এনেকুৱাই হওক আৰু আলহামদুলিল্লাহ মই নিজকে বহুত বেছি হেপী বুলি ভাবোঁ। আচ্ছা যি হওক, ৰান্ধি বাঢ়ি হৈ গ'ল, এয়া ভাত বাঢ়ি ল'লোঁ খাবৰ কাৰণে। হাজবেণ্ডো আহিল, তেওঁ খাই বৈ ল'লে। তাৰপাছত বাহিৰৰ যোনবোৰ কাপোৰ মেলি দিছিলোঁ সকলোবোৰ চপাই সন্ধিয়াৰ কাৰণে এয়া ঘৰ দুৱাৰ ঝাৰু মাৰি লৈছোঁ। সন্ধিয়াৰ আগত ঝাৰু মাৰি মই ঘৰত ধূপ ধূনা দিওঁ। তাৰপাছতে আকৌ আজি হাজবেণ্ড যাবলৈ ওলাইছে গুৱাহাটীলৈ। তেওঁ ফ্ৰেণ্ড এজন যাব আজি বাংলাদেশলৈ, তো সেই তেওঁ ফ্ৰেণ্ডজনক থ'বলৈকে বাংলাদেশৰ বাছত গুৱাহাটী ISBTৰ পৰা উঠিব। তো সেয়া তেওঁলোক তাৰ পৰাই জাৰ্ণি কৰিব, হাজবেণ্ডে থৈ ঘূৰি আহোঁতে চাগে ৰাতি হ'ব। আৰু এইজনী দেখিছে আমাৰ ঘৰৰ লেডি ডন হয়, মানে মোৰ সৰু ছোৱালীজনী আইৰা। ইমান খেলে দিনটো, বাপেক বৰ্তাক আৰু খুৰাক যদি ক'ৰবালৈ যোৱা বুলি শুনে তাইৰ আৰু উপায় নাই। মোৰ হাজবেণ্ড ওলাই আছে গুৱাহাটীলৈ যাবলৈ বুলিয়ে। তাৰপাছত তেওঁ ৰেডি হোৱা দেখি মোৰ ছোৱালীৰ গাত ততেই নাই, ভাবিছে তাইকো লৈ যাব নেকি, একে নতুন চেণ্ডেল জোতা দেউতাকক দেখাই পগলা আৰু। তাৰপিছত কিবা কৰি তাইক মই শুৱালোঁ ভুলাই আৰু তাই শোৱাৰ পিছত সেয়া দেউতাক যাবলৈ ওলালেই। তাৰপিছত তেখেতক মই অলপ আগুৱাই দিছোঁ, তেওঁ আকৌ আম্মাক মাত লগাইছে যোৱাৰ সময়ত। তেওঁ গ'ল, তেওঁৰ যোৱাৰ পাছত মই সন্ধিয়া লাগিবৰে হ'ল, আজান মাগৰিবৰ সময়। তো ধূপ ধূনা দিছোঁ, আপোনালোক সকলোৱেও চাগে দিয়ে। তো এটা ধূপ ধূনা লগোৱাৰ পাছত ঘৰখনত যেন কিবা এটা পজিটিভ ভাইবছ আহে, মোৰ মানে তেনেকুৱা এটা লাগে আৰু। তো ঘৰত এটা পবিত্ৰতা আৰু এটা সুগন্ধি বিয়পি পৰে, কিমান ভাল লাগে। তো এইখিনি মই ডেইলিয়ে কৰোঁ। এনেকেই আমাৰ আগবেলাৰ কামখিনি শেষ হ'ল আৰু তাৰ পাছত মই মাগৰিবৰ নামাজ পঢ়োঁ, কোৰাণ পঢ়োঁ, ঘৰৰ কাম আকৌ ৰাতিৰ কাম আৰম্ভ হয়। এনেকৈ দিনবোৰ পাৰ হৈ আছে। আৰু আজিৰ ব্লগটো মোৰ ভাল লাগিলে আপোনালোক সকলোৱে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।